নমস্কাৰ, মই পাপু। আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। যিহেতু মাঘৰ বিহু ওচৰ চাপিছেহি আৰু আপোনালোক সকলোকে মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ। আৰু যিহেতু ভোজ ভাতটো আমি নামঘৰতে খাওঁ, সেইকাৰণে সকলো ডেকা লগ লাগি গাঁৱৰ খৰিকাঠ যোগাৰ কৰিলোঁ। নামঘৰৰ কাৰণে অকণমান কষ্ট কৰিব লাগে যে, একদম যিডাল গছ পালোহি মানে একদম মানুহ ঘৰৰ কাষতে আৰু একদম কাটিলে ঘৰতে পৰিব। একদম বহুত টেকনিক লগাই কাটিবলগীয়া হৈছে দেই। একো নাই, চব আমি গাঁৱৰে ল'ৰা হয়। এইবোৰ অভ্যাস আছে, গছ বগোৱা কটা মেলা এইবিলাক লৈ টেনশ্যন নকৰোঁ বাৰু। মুঠতে আমাৰ নামঘৰৰ মেজিটো হ'লেই হ'ল আৰু ভালকৈ। লগতে গছ বগোৱা এজন আছে বাৰু, নামটো নকওঁ, জানিছে আৰু গছ বগাই যেতিয়া নেকি। ৰছীডাল মানে প্ৰথমতে চিপ কাঠি দি নল'লে, সেইকাৰণে আকৌ খুলিবলগীয়া হ'ল। এইবাৰ আমাৰ একদম গুগুইটা গছত বগাই গৈছে, গছৰ পৰা একদম পূৰা দি দিব ৰছীডাল চিপ কাঠি দি ওপৰলৈ। জোৰছে মাৰা। আমাৰ গগৈদাই যিকেইটা কোঠা কোব মাৰিছে মানে কণ্ট্ৰলৰ চাউল খোৱাৰ কাৰণেই হৈছে চাগে দেই, দেখিছেনে বাৰু? এইবাৰ মানে একদম অৰিজিনেল মোচনত আহি গৈছে, পূৰা দবাই দবাই মাৰিছে আৰু দেই। গছ পেলাইহে এৰিম বোলে আজি। দম লৈ লোৱা পূৰা, জোৰছে মাৰা। এইবাৰ আমাৰ ছাৰে লৈ ল'লে কোঠা। বিৰাট কোহলীয়ে যেনেকৈ একদম ইণ্ডিয়া টীমত বেট ঘূৰাই, সেনেকৈ ছিক্স মৰা লিখাকৈ কোঠা ঘূৰাইছে। এইবাৰ মানে পৰিবই আৰু গছ জুই আৰু। এয়া আমাৰ গাঁৱৰ বীৰসকল। মই ভিডিঅ' কৰিছোঁ বুলি বাচি গ'লোঁ, এনেই মই বৰুৱা নহয়। নাই গছ ভাগিব, নাই ঘৰ ভাগিব, কিবা এটাতো হেষ্ট নেষ্ট হ'ব। অৱশেষত আমাৰ গছডাল ভাগি পৰিল। এওঁ একে চাতেই গম পাই গ'ল নিজৰ পাৱাৰটো কিমান। নাই এনেই ধেমালি কৰিছোঁ দেই, চিৰিয়াছলি নল'ব। আমাৰ মানে ল'ৰাকেইটা বহুত পাৱাৰ আছে, কি ক'ম। পাৱাৰবোৰ মানে য'তে ত'তে ইউজ নকৰে, মানে জেগাই জেগাই ইউজ কৰে তেওঁলোকে। আছে হেন্দাং লোৱা নাই, ল'লে হেন্দাং ৰক্ষা নাই, কথাটো সঁচা। কিছুমান কথা মনত পৰে, এই কেইবছৰমানৰ আগৰ কথা। বহুত ডাঙৰ মেজি বনাইছিলোঁ আমি, মানে 30-40 ফুটীয়া সিমানটোলৈকে বনাইছিলোঁ দেই। সঁচাকৈ দেই, যিমানহে ডাঙৰ হৈ আহিছোঁ সিমানেই ভাবিছোঁ কিছুমান মানে ধেমালি চুপতিবোৰ নাইকিয়া হৈ গৈ আছে। আজিকালি মানুহো চব ব্যস্ত হ'ল কামে কাজে, সেইকাৰণে চাগে এইটো হৈছে অৱস্থা। পোৱালিকেইটাও আহি গ'ল দেই এইবাৰ। লোকে যি কৰ, শুকান খৰিডাল সোনকালে মই ফালি ল'ব লাগে। এওঁৰ বৰ বুদ্ধি আছে, জানি নহয় কাৰ বেছি বুদ্ধি। আমাৰ ঘৰৰ ওচৰৰ পোৱালিকেইটা দেখিবলৈহে সৰু, কিন্তু সেইটো নহয়, ছটা পেকেট বৰা ধামাকা। ভাল লাগে ইহঁতৰকেইটাক, চাফা মন, সৰু ল'ৰা। সিহঁতি মোক ভিডিঅ' বনাবলৈ বহুত উৎসাহ যোগায়, মানে সিহঁতিও উঠিবলৈ পায় যে। সিহঁতি সেনেকৈ কোৱা দেখি মই ভাবোঁ বৰমা ইউটিউবাৰ, মনোজ ভাই, ডিম্পু বৰুৱা এনেকুৱাই লিখীয়া হৈ গ'লো যেন চাল্লা। ধেমালিহে কৰিছোঁ, তেওঁলোকতো পূৰা ওপৰৰ মাল হয়। আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবৰ কথা মই সদায় পাহৰি যাওঁ। এইবোৰ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। খৰি কাটি ৰেডি হৈ গৈছে, শুকাবলৈ ৰ'দত দি থৈছোঁ দেই। শুকাই যাব এইখিনি ভোজ খাবলৈ, খানা বনাবৰ কাৰণে নামঘৰত খৰি কাটি ৰেডি।